নমস্কাৰ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে 2021 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছা, তোমালোকৰ কাৰণে এখন সেবাৰ ফালৰ পৰা নতুন ৰিভাইজ সিলেবাছ আহি গৈছে প্ৰতিটো বিষয়ৰে। তো এই সিলেবাছখনৰ বিষয়ে মই কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে সিলেবাছখন ভালদৰে চাই লোৱা। প্ৰথম বিষয় হিচাপে আছে অসমীয়া, যাৰ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হিচাপে অসমীয়া আছে তেওঁলোকৰ সিলেবাছখনত। গদ্যাংশ 1 নম্বৰ, ছাত্ৰ জীৱন আৰু সমাজ সেৱা ভাৰতীয় সংস্কৃতি ইয়াত 13 নম্বৰ আছে। ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিন্হা ইয়াত 12 মাৰ্ক আছে। পদ্যাংশৰ ভিতৰত বৰগীত জিকিৰ 10 নম্বৰ আছে। 4 নম্বৰ অধ্যায় মই অসমীয়া 8 নম্বৰ আছে ইয়াত। বাকী ব্যাকৰণখিনিত 10 মাৰ্ক আছে। ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদন লিখন ইয়াত 4 নম্বৰ আছে। তাৰপিছত ৰচনাত আছে 8 নম্বৰ, দ্ৰুতপাঠ যিকোনো দুটা লাগিব ইয়াত 10 নম্বৰ আছে। তাৰপিছতে আহিব আমাৰ গ্ৰুপ বি, য'ত গদ্যাংশ আছে প্ৰাচীন ভাৰতীয় শিক্ষা ইয়াত 9 নম্বৰ আছে। কানাইৰ চাতুৰি ইয়াত 9 নম্বৰ আছে এইটো পদ্যাংশ, আৰু ব্যাকৰণখিনিত আছে 7 নম্বৰ, মুঠতে 100 নম্বৰ। তো ইয়াতে এটা জানিবলগীয়া কথা, যিবিলাকৰ অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত অৰ্থাৎ গ্ৰুপ চি আছিলে তেওঁলোকে ৰিজু ভাৰতী পুথিখনেই চাব লাগিব, গ্ৰুপ চি এইবাৰ নাথাকে। তাৰপিছত আমাৰ দ্বিতীয় ছেকেণ্ড লেংগুৱেজ ইংলিছ। তো ইয়াতো মাৰ্কবিলাক ডিষ্ট্ৰিবিউশ্যন কৰা আছে নতুন ৰিভাইজ চিলেবাছখনৰ বাবে। সকলোৱে ইয়াৰ ছেকশ্যনবিলাক ভালদৰে চালে তাত কিমান মাৰ্ক থাকে এইটো দেখা পাবা, নিশ্চয় বুজি পাবা কথাখিনি। তাৰপিছত আহিব আমাৰ সাধাৰণ বিজ্ঞান। তো সাধাৰণ বিজ্ঞানত মই এটা কথা প্ৰথমতে কৈ দিছোঁ, সাধাৰণ বিজ্ঞানৰ বাবে অধ্যায় 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। এই অধ্যায়টো আমাক মেট্ৰিক পৰীক্ষাৰ বাবে একেবাৰে অমিট কৰি দিছে, গুচাই দিছে। সেই অধ্যায়টো আমি মেট্ৰিক পৰীক্ষাৰ বাবে নাচালে হ'ব। সেই অধ্যায়টোৰ কুৱেশ্যন এনচাৰ যিকোনো প্ৰশ্ন আমাৰ মেট্ৰিক পৰীক্ষাত নাহে। তো আমি বাকী 15টা অধ্যায় সম্পূৰ্ণৰূপে চাব লাগিব, কিন্তু এই 15টা অধ্যায়ৰো প্ৰতিটো চেপ্টাৰৰ কিছুমান ইউনিটছ অমিট কৰি দিছে। প্ৰতিটো চেপ্টাৰৰ বাবে কিছুমান ইউনিটছ আমাক নালগা কৰি দিছে। তো আমাক যিকেইটা ইউনিটছ অমিট কৰি দিছে সেইকেইটা আমাৰ এই চিলেবাছখনত লিখা আছে সুন্দৰকৈ, তোমালোকে চালে গম পাবা কোনকেইটা ইউনিটছ আমাক নালাগে, কোনকেইটা ইউনিটছ লাগে। ইউনিটছ ৰিকুৱাৰ্ড যি বুলি লিখা আছে সেইকেইটা আমাক লাগিব, ইউনিটছ অমিটেড বুলি যিকেইটা লিখা আছে সেইকেইটা আমাক পৰীক্ষাৰ বাবে চাব নালাগে। লগতে প্ৰতিটো চেপ্টাৰৰ বাবে আমাৰ মাৰ্কবিলাক ডিষ্ট্ৰিবিউশ্যন কৰা আছে, আমি ধুনীয়াকৈ চাই ল'লে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইটো বঢ়িয়াকৈ ভালদৰে বুজি পাম। তাৰপিছত আহিব আমাৰ সাধাৰণ গণিত। সাধাৰণ গণিতৰ বাবেও তোমালোকক কৈ দিছোঁ যে সাধাৰণ গণিতৰ যিটো অধ্যায় 9 আছে, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, এই অধ্যায়টো আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে সম্পূৰ্ণৰূপে চাব নালাগে। অধ্যায় 8টো লাগিব আমাক, অধ্যায় 8টো ত্ৰিকোণমিতি, কিন্তু অধ্যায় 9 ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, এই অধ্যায়টো আমি মেট্ৰিক পৰীক্ষাৰ বাবে চাব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ সাধাৰণ বিজ্ঞানৰ দৰে সাধাৰণ গণিততো প্ৰতিটো চেপ্টাৰৰ কাৰণে আমাৰ কিছুমান ইউনিটছ অমিট কৰা আছে, কিছুমান ইউনিটছ আমাক পৰীক্ষাৰ কাৰণে বাদ দিব দিছে। সেইকেইটা ইউনিটছ আমি চাব নালাগে। তো ইয়াত গোটেইকেইটা ইউনিটছ কোনকেইটা লাগে কোনকেইটা নালাগে, ইউনিটছ ৰিকুৱাৰ্ড আৰু ইউনিটছ অমিটেড, এইকেইটা ধুনীয়াকৈ লিখা আছে। কোনটো অধ্যায়ৰ কিমান চেপ্টাৰলৈকে আমি চাব লাগিব, কিমান চেপ্টাৰ মানে প্ৰতিটো অধ্যায়ৰ কিমান অনুশীলনীলৈকে চাব লাগিব। ছাপ'জ ওৱান অধ্যায়ৰ 5টা অনুশীলনী আছে, তো তাৰে আমি কেইটা চাব লাগিব ইয়াত লিখা আছে, এক্সাৰচাইজ 1.1লৈকে বা 1.3লৈকে বা 1.4লৈকে কেইটা অনুশীলনী আমি চাব লাগিব সেইটো লিখা আছে। তো আমি সেইমতেহে আমি চাম আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই যাম। তাৰ পিছৰ বিষয় ছ'চিয়েল ছায়েন্স। তো ছ'চিয়েল ছায়েন্সতো সেইমতে আমাৰ চেপ্টাৰবিলাকৰ অপজিটত কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব, কোনটো চেপ্টাৰ অমিট কৰি দিছে সেইখিনি কথা ধুনীয়াকৈ লিখা আছে, তাৰ লগত মাৰ্কবিলাক দিয়া আছে। গোটেইখিনি তোমালোকে চাই ল'লে ধুনীয়াকৈ চেপ্টাৰকেইটাত কোনটো চেপ্টাৰত কিমান মাৰ্ক আহিব, তোমালোকৰ 3খন কিতাপ, 3খন কিতাপৰ কোনখন কিতাপৰ পৰা কিমান মাৰ্ক আহিব, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব ধুনীয়াকৈ ভিডিঅ'টোত চালে গম পাবা। আৰু কোনকেইটা চেপ্টাৰ লাগিব পৰীক্ষাৰ কাৰণে সেইটোও ধুনীয়াকৈ দিয়া আছে ইউনিটছ ৱাইজ। তো তোমালোকে চালে ধুনীয়াকৈ বুজি পাবা।
তাৰ পিছত আহিব উচ্চ গণিত, যিবিলাকৰ ইলেক্টিভ ছাবজেক্ট হিচাপে উচ্চ গণিত আছে তেওঁলোকৰ বাবেও এই চিলেবাছখনতো কিছুমান ইউনিটছ ৰিকুৱাৰ্ড বুলি লিখা আছে, কিছুমান ইউনিটছ ওমিটেড বুলি লিখা আছে। তো যিকেইটা ইউনিটছ ৰিকুৱাৰ্ড সেইকেইটা আমাক পৰীক্ষাৰ বাবে লাগিব। দুই এটা চেপ্টাৰ তাৰ ভিতৰত গোটেইখিনি চেপ্টাৰ গোটেইখিনি ইউনিটছে আমাক লাগিব চেপ্টাৰটোৰ, আৰু কিছুমান চেপ্টাৰৰ কেইটামান ইউনিটছে আমাক লাগিব, কেইটামান ইউনিটছ আমাক ওমিট কৰি দিয়া আছে। তো যিকেইটা ইউনিটছ আমাক ৰিকুৱাৰ্ড বুলি লিখা আছে আমি সেইকেইটা ইউনিটছে চাম, আৰু যিকেইটা ওমিট বুলি লিখা আছে আমি সেইকেইটা পৰীক্ষাৰ বাবে নাচাওঁ। তো এইখিনিয়ে আছিল আমাৰ ভিডিঅ'টিৰ গোটেই সম্পূৰ্ণ চিলেবাছখিনি। তো তোমালোকে ভিডিঅ'টো চাবা, আৰু যদি ভিডিঅ'টো চাই কিবা উপকৃত হ'লা তেতিয়াহ'লে আন 4জনলৈ ভিডিঅ'টো পঠাই দিবা, যাতে তেওঁলোকে ভিডিঅ'টো চাইও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা, আৰু আন 4জনলৈ শ্বেয়াৰ কৰি দিবা। আগলৈ মই বিজ্ঞান আৰু গণিতৰ সম্পূৰ্ণ চিলেবাছ, ৰিভাইজ চিলেবাছৰ ওপৰত আন এটা ভিডিঅ' বনাই তোমালোকক কোনটো চেপ্টাৰৰ কিমান কি লাগিব গোটেইখিনি ডিটেইলছ ক'ম। ধন্যবাদ।